নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ কাষলৈ আহি হাজু হ'লোঁ বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজৰ বাৰু কোনে কোনে ধাৰাবাহিক চাই ভাল পায় আমাক জনাবলৈ নাপাহৰিব নিশ্চয় আপোনালোকে গম পায় যে ৰং টিভিত এখন নতুনকৈ ধাৰাবাহিক সম্প্ৰচাৰিত হৈছে আৰু সেই ধাৰাবাহিকখনৰ নাম হৈছে ফুট গধূলি বাৰু ফুট গধূলি ধাৰাবাহিকখন আপোনালোকে চাই আছে নে আমাক জনাবলৈ নাপাহৰিব ফুট গধূলি ধাৰাবাহিকখনত অভিনয় কৰি আছে জনপ্ৰিয় অভিনেত্ৰী সুনিতা কৌশিক আৰু লগতে আছে জনপ্ৰিয় অভিনেতা সিদ্ধান্ত কলিতা আৰু আছে বহুতো ভাল অভিনেতা অভিনেত্ৰী বাৰু এই ধাৰাবাহিকখন আপোনালোকে চাই আছে নে আমাক জনাবলৈ নাপাহৰিব আপোনালোকে বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে ফুট গধূলি ধাৰাবাহিকখনৰ বিহাইণ্ড দ্য সিনছৰ কিছু দৃশ্য অভিনেতা সিদ্ধান্ত কলিতাই ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে ধাৰাবাহিকখনৰ বিহাইণ্ড দ্য সিনছৰ বিভিন্ন দৃশ্য আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এই ধাৰাবাহিকখন বৰ্তমান সম্প্ৰচাৰিত হৈ আছে প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 8:30 বজাত কেৱল মাত্ৰ ৰং টিভিত আৰু আপোনালোকে যদি চাই আছে কেনেকুৱা লাগিছে আমাক ক'বলৈ একেবাৰে নাপাহৰিব জোখেৰে খাব দিব পাৰোনে তোমাক বাৰে বাৰে বুকুৰ মালে দিব